গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে পাই। এইকেইদিন মানে ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ, সেইকাৰণে কণ্টিনিউ ভিডিঅ' বনাই আছোঁ আৰু এইফালে আমাৰ আবু বহি আছে। আবু কি খবৰ? হা খবৰ ভালে? আবুৰ খবৰ ভালে। তাৰপিছত আমাৰ এইফালে ককা আইতা বহি আছে দুইজনে, পুৰা একদম চাওক না ভৰি উঠাই পিনি। তো মানে আজি ভাবিছোঁ যে মানে কি কয় জলফাই গছ এজোপা আছে মানে আমাৰ এইফালে, চাব পাৰে আপোনালোকে। পুৰা জলফাই লাগি আছে একদম ডাঙৰ 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 ডাঙৰ। সেইকাৰণে যদুক মাতি আনিছোঁ। যদু এতিয়া জলফাই গছত উঠিব। কি কয় যদু, উঠিবি নাই? উঠিম। যদুক মানে আজি মই বান্দৰ বনাই দিছোঁ, সেইকাৰণে সি এতিয়া গছত উঠিব লাগিব, জলফাই পাৰিব লাগিব। তাৰপিছত আচাৰ বনাইগা খাম লগ, পুৰা টেষ্টিছে একদম। সুপি মানে কি কয় চুপি চুপি খাম। কি কৈছে আবু? লাগিছেতো আকৌ, খাবি নাকি? জলফাই খাও? হা খাও? জলফাই খাই। তো নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' এটা মোৰ ইউটিউব চেনেল ইমৰ্চিকেলে আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক আজি ভিডিঅ'টো বেছি দিন নকৰাকে আৰম্ভ কৰোঁ। মোবাইলটোতে তই কি কৰি থাক সদায়? আৰে উইঞ্জত গেম খেলি আছো মই। আৰু আপোনালোকে হয়তো শুনিছে হ'ব পাৰে উইঞ্জৰ নাম। উইঞ্জত আমাৰ কেপ্টেইন কোনো গেম খেলি আছে, কাৰণ উইঞ্জৰ এপটোত 100কৈও অধিক গেম আছে। আৰু এতিয়া আপোনালোকক মই অকমান খেলি পিনি দেখুৱাই আছো। এতিয়া মই উইঞ্জৰ এপটোত গলো আৰু মই যিকোনো মন পচন্দৰ গেম এটা চিলেক্ট কৰি ললো। আৰু মই যিহেতু লুডু খেলি ভাল পাওঁ, সেইকাৰণে মই লুডু উলিয়াই লৈছো আৰু আমাৰ খেল আৰম্ভ হৈ গ'ল। আৰু মোৰ লগত যিহেতু 3জন এড হ'ব পাৰিব আৰু খেল আৰম্ভ হৈ গ'ল। A few moments later. মই জিকি গলো আৰু এতিয়া মই ৱালেটত ক্লিক কৰি পিনি ইউজ উইথড্ৰ কৰি ললো আৰু এয়া হৈ গ'ল ডান। বহুতে সহজ উইঞ্জত গেম খেলিবলৈ, আৰু আপুনি 100কৈ অধিক গেম পাব উইঞ্জত গেম খেলিবলৈ, যেনে লুডু, কেৰম, ক্ৰিকেট, পুল ইত্যাদি। আৰু মোৰ দৰে পইচা ইনকাম কৰক। তো দেৰি কি হয়, এতিয়া যাওক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত উইঞ্জৰ এপৰ লিংক দিয়া আছে, তাত গৈ পিনি আপোনালোকে ডাউনলোড কৰক আৰু গেম খেলি পইচা ইনকাম কৰক। দাদু তই ৰেডি নে উঠিবলৈ? ৰেডি হোৱাৰ আগত অকমান খাব দিলে বেলেগ বস্তু ভাল আছিলে। আগত উঠি ল, তাৰপিছত খাবি যি খাও, কাৰণ তাৰ পৰা পৰি গ'লে মানে কোনে ৰিক্স ল'ব? ভাত খোৱা নাই? পটাটোত এইফালে গছ একদম পুৰা দীঘলীয়াকে। এই বাপৰে বাপ, বহুত ওপৰলৈকে আছে কিন্তু। যা গছত উঠিব দিছো হয়, কিন্তু গছত নুঠে মানে, সি আধাৰ পৰাই নামি গৈছে। সেইকাৰণে পিঠা লৈ আনিছো তাৰ কাৰণে। এইফালে চাব পাৰে তেল পিঠা। ধৰ 4টা নাপাওঁ, 2টাই পাবি। নাই মানে কামত লগাই পিনে বস্তু দিওঁ ন আমিও। আৰু এইফালে আমাৰ আহি গ'ল মাতা শ্ৰী, পুৰা কি কয় ছাগলীৰ কাৰণে লৈ আনিছে এইবিলাক। উঠি গ'ল আমাৰ যদুৱে পুৰা একদম। আমাৰ বস্তা এটা লৈ আনক, কিবা পাৰিব জলফাই ভৰাবলৈ কাৰণে। আৰু এইফালে যদু পুৰা একদম ধুনীয়াকৈ উঠি গ'ল। যদু ভালকে দেই, পৰিলে মানে গ'ল আৰু তোৰ, সেইকাৰণে মজাকে গৈ পিনি তাত জোকাৰি দিবি হা। যদুৱে ওপৰৰ পৰা একদম পুৰা হিলাই দিছে। আৰু চাব নেকি এইফালে চাওক না, পুৰা 1 মোনা হৈ গ'ল জলফাই একদম। সেয়া চাওক পুৰা একদম ডাঙৰ ডাঙৰ। কিমান খাই খাওক লওক, জলফাই খাম কৈ থাকে নহয়। বাচি লওক আকৌ কোনটো পকা আছে, ককাকো একটা দি দিয়ক। একদম পুৰা বাচি লওক, ডাঙৰটো কোনটো হয় সেইটো লওক। তই নাখায় যদু? হা দুখ পালি? একো নাই, ভালে যাওক। কি হৈছে এতিয়া? পকা এটাও নাই নেকি? চব কেঁচা? এই ইমান গাল আছে। এতিয়া মই খুৰীহঁতক ল'বলৈ কাৰণে এইফালে আহিলো। খুৰী বহি ল'লে, আৰু এইফালে মামা আৰু এইফালে আমাৰ ভণ্টি আছে। মানে বিহু খাব মাতিম বুলি মাতিব পৰা নাছিলো, বহুত দিন হৈ গ'ল। আৰু বিহু খতমে হৈছিলে কিয় পাই ন? হোৱা নাই। তো সেইকাৰণে আজি ল'ব আহিলো, আৰু সন্ধিয়াও হৈ গ'ল তথাপিও ল'বলৈ আহিলো আৰু, কাৰণ মাতিছো যেতিয়া ল'ব আহিবই লাগিব। তো এতিয়া মামা বিহু খাব পাম আজি, ঠিকছে প্ৰথমবাৰৰ বাবে লৈ গৈ আছো আজি। মামাতো গৈ পোৱা নাই বাৰু আগতে? সি গৈ পোৱা নাই, মই গৈছো দুবাৰ মানে হৈছে। ভণ্টিও গৈ পোৱা নাই এইফালে, আৰু বেটা দুটাও গৈ পোৱা নাই। তো সেইকাৰণে আজি ল'বলৈ আহিলো। আৰু এতিয়া চিধা ডাইৰেক্ট ঘৰত গৈ পিনি লগ পাই আছো কচুগুটি দুইটা। আহি পালো ঘৰলে, তাৰপিছত এইফালে গাড়ীখন পাৰ্কিং কৰি দিলো। তাৰপিছত এতিয়া খুৰীহঁতে মানে ঘৰলৈ গ'ল, মানে ভিতৰলৈ সোমাই গ'ল, আৰু মই এতিয়া পিছে আহি আছো। আৰু আদি অঞ্চু, ঐ কেনেকুৱা লাগিছে আজি আমাৰ ঘৰলৈ আহি? পুৰা দৌৰি ফুৰিছে একদম ইফালে ইফালে। আৰু মামা বহুত ভাল লাগিছে। ভাল লাগিছে? এই জংঘলৰ ভিতৰত আহি পাইছে আৰু। তোমালোকৰটো বেছি ভাল লাগিছে, আমাৰটোৱে অলপ ঠেকমেক আছে, তোমালোকৰটো একদম ইমান ধুনীয়া তামোল গছ। নাজানো আৰু, মইতো ভাবো কেতিয়াবা জংঘলত থকা নিচিনা লাগে। ভাল লাগিছে। ভালে ন? ভণ্টি কেনেকুৱা লাগিছে? ভালে? আমাৰ ঘৰত ছোৱালী মানুহ নাই যে, সেইকাৰণে মানে মামুকে উলিয়াই দিবলৈ কৈছো। এইফালে বন্ধুকো দি আছে, বন্ধু আহি পালে ধুনীয়াকে। আৰু এইফালে নাই, আইতাহঁতক দিব মায়ে বাৰু। আৰু এইফালে পিঠা, নৰ্মেল পিঠা। আৰু চাহৰ লগত যে জলপান দিব লাগে সেইটো মানে মায়ে পাহৰিয়ে গৈছিলে। মা আপুনি কেলে পাহৰে কওকচোন?
স্পেচিয়েলি মানে খুৰীহঁতৰ কাৰণে যোগাৰ কৰি থৈ দিছিলোঁ মুড়ি আৰু দৈ চৈ সেনেকে। তাৰপিছত এইফালে আমাৰ মাময়ে পুৰা নিজে উলিয়াই পিনি খাবলগীয়া হৈছে। যোগাৰ কৰি খুৱাই মানে হোৱাতেই বেলেগ। সদায় লোকৰ সজাই খাওঁ, আজি নিজে সজাই খাম আমি ন। এইফালে চাওক পুৰা একদম মুড়ি উলিয়াই আছে আৰু এইফালে আদি অঞ্চলে ধুনীয়াকে মানে এইফালে চাই চাই খাই আছে পুৰা। তো ধুনীয়াকে উলিয়াওক, তাৰপিছত খাব লাগে আৰু ন। খাবলৈ বহুত ভাল লাগিছে দেই নিমৰ। মজা। আৰু এইফালে চাব পাৰে পুৰা একদম গাহৰি মাংস 100 গ্ৰাম মানে ধুনীয়াকে বনাই আছো মা মছলা দি পিনি। খাবলৈ হৈছেগে আৰু পুৰা একদম। আভি মেৰা মম্মি পুৰা খানা নিকাল ৰহে পুৰা। তিল চাটনি দিছো, ভাত খাইছো। হিন্দীও কথা ক'ব নাজানো। আৰু এইফালে ধুনীয়াকে চাওক মায়ে উলিয়াইছে তিল চাটনি, কাৰণ তিল চাটনি মানে খুব খাই পিনি ভাল লাগে, সেইকাৰণে বনাব দিছো। মজাকে দিয়ক চবকে। তাৰপিছত এইফালে খুৰীহঁতে অলপ জলদস্যু ৰিহাৰ্চল কৰি আছে। আমি খোৱা বোৱাটো আৰম্ভ কৰি দিলো আৰু আমি সকলোৱে খাইছো, কিন্তু মায়ে অকল খোৱা নাই। মায়ে পিছত খাব পাপাৰ লগত। তাৰপিছত এইফালে খুৰীহঁতেও খাইছে আৰু খাওক দে খুৰী, সুদাই নিকাই হলেও খাওক আৰু একো নাই। আৰু তিলৰ চাটনি ইমান মজা লাগিছে। ধন্যবাদ ধন্যবাদ, হাত চেলেকি খাই আছো। মজা মজা। তো এতিয়া খাই থাকো আৰু ডাইৰেক্ট। আৰু এইফালে আদি অঞ্চলে পুৰা মুড়ি খাইছে। এইফালে আমাৰ ধুনীয়াকে খোৱা বোৱা হৈ গ'ল। এতিয়া মানে খুৰীহঁতক যেনেকে লৈ আনিছিলো মই সেনেকে আকৌ থব যাব লাগিব। খুৰী ব'লক এতিয়া যাব লাগে আৰু। আৰু এইফালে আমাৰ আদিনে অঞ্চুক মানে দি পঠাইছো এইটো মুড়িৰ টেমাটো। আৰু এইফালে এটা কান্দি আছে, ইয়াক জলফাই এটা দি দিয়ক মা। মামা গৈ থাকো ন। তো এতিয়া মই ডাইৰেক্ট থবলৈ যাওঁ আৰু আজি ভিডিঅ'টো ইমানেই আৰু। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব। তো পুনৰ এটা নতুন ভিডিঅ' এটা লগ পাইছোঁ। আজিলৈ বাই বাই।